নমস্কাৰ AI 365 লৈ আপোনাক স্বাগতম জনাইছো দেশ বিদেশৰ লগতে স্থানীয় বাতৰি আৰু নিউজ বাতৰি জ্ঞান বিজ্ঞানৰ খবৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এই চেনেলত যিসকল নতুন বন্ধু বান্ধৱী আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব সংবাদমেল সংবোধন কৰি বদৰুদ্দিন আজমলে ক'লে আমি বিজেপিক বিদায় দিম বিজেপিয়ে কৈ আছে কংগ্ৰেছ AIDUF বিদায় ল'ব কংগ্ৰেছে কৈ আছে AIDUF বিদায় ল'ব তাৰ পিছত বিজেপি বিদায় ল'ব কিন্তু আমি AIDUF কোৱা নাই অসমৰ পৰা বিজেপি বিদায় ল'ব আমি বিজেপিক বিদায় দিম অসমক বিজেপিৰ পৰা মুক্ত কৰিব লাগে এই ভাষ্য AIDUFৰ নেতা তথা ধুবুৰীৰ স্থানীয় সাংসদ বদৰুদ্দিন আজমলৰ আজি ধুবুৰী নিউ মাৰ্কেটস্থিত বাসগৃহত এক সংবাদমেলত এই মন্তব্য কৰে সাংসদ আজমলে সংবাদমেলত সাংবাদিকে ৰাজ্যৰ সম্প্ৰতিৰ উপনিৰ্বাচনত AIDUFৰ ফলাফল সন্দৰ্ভত মন্তব্য বিচৰাত নিজৰ দলৰ শোচনীয় পৰাজয়ৰ বিষয়টো এৰাই চলিবলৈ প্ৰয়াস কৰা দেখা যায় সাংসদগৰাকীয়ে তেখেতৰ মন্তব্য চাওক নিৰ্বাচন আহিলে কোনোবাই হাৰে কোনোবাই জিকে কোনোবাই বেছি ভোট পায় কোনোবাই কম ভোট পায় এনেকুৱা হৈ থাকে হ'বই এইটো ডাঙৰ ডাঙৰ দলৰ মহাগঠবন্ধন হৈছিল উত্তৰ প্ৰদেশত অখিলেশ যাদৱ ৰাহুল গান্ধী সবে মিলি ইমান ডাঙৰ ডাঙৰ প্ৰগ্ৰেম কৰিলে কি হ'ল বিহাৰত মহাগঠবন্ধন কৰিছে কি হ'ল আনহাতে সম্প্ৰতি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিলৈ আহিবলৈ বিৰোধীৰ 15 গৰাকী বিধায়কক সাজু বুলি কোৱাত তালিকাত AIDUFৰ দলৰো কোনো বিধায়ক আছে নেকি বুলি সাংবাদিকৰ এক প্ৰশ্ন উত্তৰত সেয়া পোনচাতেই নাকচ কৰে বদৰুদ্দিন আজমলে তেখেতৰ দাবী AIDUFৰ এজনো বিধায়ক নাযায় বিজেপিলৈ আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হক বিজেপিত যোগদান কৰা কথাটো অসম্ভৱ কিন্তু সম্প্ৰতি দক্ষিণ শালমাৰাৰ বিধায়ক তথা কংগ্ৰেছী নেতা জাবেদ আলীয়ে AIDUFৰ দল দুৰ্বল হৈ পৰা বুলিও কৰা মন্তব্যৰ ওপৰত সোধা এক প্ৰশ্নৰ উত্তৰত আজমলে আমি এইবাৰ তেখেতক আমি জিকাইছো বুলিও কয় লগতে জাবেদ আলীক কটাক্ষ তেখেতৰ আপুনি কংগ্ৰেছ এৰি আমাৰ দলত যোগ দিয়ক সংবাদমেলখনত ধুবুৰী উন্নয়ন সন্দৰ্ভত এক খতিয়ান দাঙি ধৰা পোৱা যায় আজমলে তেখেতৰ দাবী ৰূপসী বিমানবন্দৰ ধুবুৰী ফুলবাৰী দলং ধুবুৰী জাহাজঘাট আদি কাম AIDUFে কৰিছে এবাৰ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ থাপনাত জ্বলোৱা চাকিৰ পৰা বৃহৎ অগ্নিকাণ্ডৰ সূত্ৰপাত সম্পূৰ্ণৰূপে ভস্মীভূত দুটাকৈ বাসগৃহ বৰপেটা চহৰত বুধবাৰে পুৱা ভাগত সংঘটিত হয় এক বৃহৎ অগ্নিকাণ্ড বৰপেটা চহৰৰ শান্তিনগৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় দুটাকৈ ঘৰ ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে চহৰখনৰ মেটেকুৱাকুছিৰ শান্তিনগৰ নিৰ্বাসী সোণবৈশ্যৰ ঘৰত থকা থাপনাত জ্বলোৱা চাকিৰ জুইৰ পৰা সূত্ৰপাত হয় এই অগ্নিকাণ্ড জ্বলি থকা চাকিটো পৰি যোৱাৰ ফলত ঘৰৰ অন্য অংশত অগ্নি সংযোগ হোৱাৰ লগতে গেছ চিলিণ্ডাৰকো জুইয়ে স্পৰ্শ কৰে ফলত দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ ঘটে আৰু অগ্নিকাণ্ডই ভয়ংকৰ ৰূপ ধাৰণ কৰে জুই লীলাহান শিখাই ধনন দাসৰ নামৰ আন এজনৰ লোকৰ ঘৰকো স্পৰ্শ কৰে সোণবৈশ্যৰ ঘৰটোৰ লগতে ধনন দাসৰ ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হয় ইপিনে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডটোৰ ফলত পৰিয়ালৰ দুটা ঘৰ বাৰীসহ কেইবা লক্ষ টকাৰ সা সম্পত্তি ভস্মীভূত হয় এবাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ লামডিঙৰ আদিবাসীক চৰকাৰী আঁচনিৰ পৰা বঞ্চিত ৰখাৰ বিৰুদ্ধে আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ লামডিং গুৰুবস্তিত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ হোজাই জিলাৰ TGT ৱেলফেয়াৰ বৰ্ডৰ কমিটি তথা মেম্বাৰ বিৰুদ্ধে এই প্ৰতিবাদ হোজাই জিলাৰ TGT কল্যাণ বিভাগৰ অধ্যক্ষ ওম প্ৰকাশ সাহু সদস্য বিজয় সাহু মনোজ সাহুকে ধৰি 10জনীয়া কমিটিখনক লৈ সন্তুষ্টি প্ৰকাশ লামডিঙৰ আত্মচা বৰ্তমানলৈকে লামডিঙৰ আদিবাসীসকলে লাভ কৰা নাই কোনো ধৰণৰ চৰকাৰে আঁচনি দিব বুলি লামডিঙৰ আদিবাসী লোকৰ পৰা ধন সংগ্ৰহ কৰাৰ লগতে আজি পৰ্যন্ত কোনো ধৰণৰ আঁচনি প্ৰদান নকৰাৰ বাবে ওম প্ৰকাশ সাহুৰ কমিটিখনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে আটাচা লামডিঙত প্ৰায় 4 শতাধিক আদিবাসী পৰিয়াল আছে যদিও TGT কল্যাণ বিভাগে শূন্য বুলি উল্লেখ কৰাৰ অভিযোগ লামডিঙৰ আটাচাৰ এইবাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ এইখন অসমতে আছে বিশ্বৰ অভিলেখ সৃষ্টি কৰা বিচনাখন পৃথিৱীত আছে এনে এখনেই বিচনা বহু দামী বিচনা হয়তো আপুনি দেখিছে ৰজা মহাৰজাই শয়নৰ বাবে ব্যৱহাৰ কৰা বিলাসী বিচনাৰ কথা শুনিছে কিন্তু এতিয়ালৈকে কোনেও এনে বিচনাখন নিৰ্মাণ কৰা নাই বিশ্বত অভিলেখ সৃষ্টি কৰিব পৰা এই বিচনাখন আছে অসমত এতিয়ালৈকে এই বিচনাখনৰ গৰাকী কোনো হোৱা নাই কিন্তু যি বিচনাখনৰ কাষলৈ এবাৰ গৈছে তেওঁ এই বিচনাখনত এবাৰ উঠি
খোৱাৰ আমেজ লৈছে। অৱশ্যে সেয়া মুহূৰ্তৰ বাবে এজন শিল্পীয়ে অশেষ কষ্টৰে নিৰ্মাণ কৰিছে এই বিচনাখন। বিচনাখনৰ কাৰুকাৰ্য দেখিলে আপুনি তবত মানিব। আচলতে এই বিচনাখন কোনো ৰজা মহাৰজা বা অভিজাত পৰিয়ালৰ ঘৰহে শুৱনি কৰিব। পিতলৰ বাচন আপুনি ব্যৱহাৰ কৰিছে, কিন্তু পিতলৰ এখন বিচনাৰ কথা আপুনি কেতিয়াবা ভাবিছিলনে? চকু চাট মাৰি ধৰা এই বিচনাখনৰ ওজন 1000 কিলোগ্ৰাম। মহেশ ডেকা নামৰ এজন পিতলৰ শিল্পীয়ে দীৰ্ঘদিনৰ প্ৰস্তুতিৰ অন্তৰত নিৰ্মাণ কৰিছে এই বিচনাখন। প্ৰতিটো চকুনে তেওঁ বিচনাখনৰ শিল্পী নিপুণতা প্ৰমাণ কৰিছে। এই বিচনাখনৰ অৱশ্যে আপুনি কিনো বুলিলেই কিনি আনিব নোৱাৰে। বিচনাখনৰ দাম যিমান সেই ধনেৰে আপুনি অতি কমেও 7খন এলত গাড়ী কিনিব পাৰিব। কিন্তু প্ৰতিজন লোকৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই বিচনাখন। 25 লাখ টকীয়া এই বিচনাখন চাবলৈ এতিয়া পিতল শিল্পী মহেশ ডেকাৰ বাসগৃহত ভিৰ কৰিছে দৰ্শনাৰ্থীয়ে। কাঁহ পিতলৰ উদ্যোগত নাম আছে সৰ্থেবাৰী। এই সৰ্থেবাৰীতে আছে এতিয়া কেৱল অসম বা ভাৰতৰে নহয়, বিশ্বৰ এই বিৰল বিচনাখন।